জাতিটোৰ আজি নাই একো নিৰাপত্তা, সকলোৱে মাৰ বান্ধি ওলাই আহো ৰাজপথলৈ। যাও ওলাই আহো। ইতিহাসে কয় আমি খিলঞ্জীয়া অসমৰ ভূমিপুত্ৰ, কিন্তু আমি জানো নে জাতিটোৰ আছে কিমান নিৰাপত্তা। বুৰঞ্জীয়েও কয় আমি পাহাৰীয়া, অতীতৰ পৰাই চৰিত আমাৰ জনজাতীয়, কিন্তু হঠাৎ 1982 চনৰ পিছৰ পৰা নহলো আমি অসমৰ জনজাতীয় ভূমিপুত্ৰ। জাতিটোৰ আজি নাই একো নিৰাপত্তা, সকলোৱে মাৰ বান্ধি ওলাই আহো ৰাজপথলৈ। মন যাও আই আহো। কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা, বাহিৰত বসবাস কৰা মিকিৰ কাৰ্বি সকলক চৰকাৰী আমোলাতন্ত্ৰই কৰি দিলে আমাক মহাপ্ৰতাৰণা।